আছামিজ 2011 চনত মুম্বাইৰ জুহু বিচত এদিন হঠাৎ এখন বিশাল জাহাজ আহি উপস্থিত হয়। আচৰিত হ'ব লগা কথা, তাত ক্ৰু মেম্বাৰকে ধৰি জাহাজ চলোৱা কেপ্টেইন পৰ্যন্ত নাছিল, অৰ্থাৎ জাহাজখন সম্পূৰ্ণ খালী আছিল। এতিয়া কথাটো হ'ল, জাহাজখনত এজনো মানুহ নোহোৱাকৈ হঠাৎ জুহু বিচত আহি পৰিল কেনেকৈ? তাৰ পিছত এই জাহাজখনক লৈ সমগ্ৰ দেশতে চৰ্চা হয় আৰু কিছুমানে কয় এই জাহাজখন হাণ্টেড হয়। আগে পিছেও এই জাহাজখন হঠাৎ ওলায় আৰু হঠাৎ নোহোৱা হৈ যায়। পিছত এই জাহাজখনৰ তদন্ত হয় আৰু গম পোৱা যায় এই জাহাজখনৰ নাম MV উইজডম। ইয়াক কলম্বোটো গুজৰাট অনা হৈছিল, কিন্তু হঠাৎ জাহাজখন বেয়া হৈ যোৱাৰ বাবে ইয়াক আন জাহাজেৰে টানি অনা হৈছিল। কিন্তু কিবা কাৰণত লোহাৰ চিকলিবোৰ ছিঙি যোৱাত সেই জাহাজখন নিজক নিজে আহি জুহু বিচ পাইছিল। কিন্তু কথাটো হ'ল, যেতিয়া এই জাহাজখন আহি জুহু বিচ পাইছিল, সেই আহি পোৱা মুহূৰ্তত কাৰো চকুত কিয় পৰা নাছিল? নে সঁচাকৈ এই জাহাজখন হাণ্টেড? টেনশ্যনলৈ